Hello everyone, welcome back to my YouTube channel. মৰমিতে চলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত লং ভিডিও ষ্টাৰ্ট কৰিছো মানে আৰু এইটো হল আমাৰ নামঘৰ দেখাই দিছো। মানে এতিয়া 8:30 বাজিছে আমি গিনচি আৰু মই যাব ওলাইছো নলবাৰীত ৰাখ চাব। আমাৰ নলবাৰীত ৰাখ চলি আছে। আমাৰ বুলি নহয় বাৰু সকলোতে ৰাখ চলি আছে। গতিকে আমি ৰাখ চাব যাব ওলাইছো মানে গিনচিয়ে দোকানত এই বহুত হাকাৰ কৰিছে তাক বোলে ৰাখ দেখাব লাগে সেই কাৰণে তাক কৈছোঁ যা তাড়াতাড়ি ওলাই আহ তাৰপিছত এনেকৈ আমি চকক লগি আহি আছোঁ আমাৰ বছ আহি আছে গতিকে দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আমাৰ ৰখাতে একদম মানে অৱস্থা এতিয়া মেকআপ গুচি যাব মুখৰ গিনচি পাৰফিউম চাৰফিউম মাৰিছি আহিছে তাকে আহি পালাক আৰু তাৰ নাচান চাওঁ নিগনাৰাই ওইবাগে দোকান বন্ধ কৰিল গাইজ আমিও এতিয়া ৰাসক যাব ওলাইছোঁ 9টা বাজি গাতে গাছৰ তলত ৰখি থাকাতে গেল এই গিনচি যা 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 আৰু এইফালে আমি মানে গাড়ীত উঠিলোৱে আৰু আমাৰ যাত্ৰা আৰম্ভ আমি ৰাখ চাব যাম গাইছ কি ভাল লাগিছে মনটো আৰু সেইকাৰণে 32টা দাঁত উলিয়াই মানে হাঁহি আমি তিনিওজনে যাই আছোঁ নলবাৰী ৰাখ চাব ফাইনেল পালোৱেই দিয়ক আৰু নলবাৰী বেছি দূৰ নহয় আমাৰ পৰা দে গিনচি গাড়ীখন হাত পানীৰ লগত থৈছি এতিয়া খোজকাঢ়ি কিনে লৈ যাম নহ'লে তাতে আগত মানে বহুত মানুহ হ'ব না সেইকাৰণে আৰু আমি ই ৰিক্সাৰ পৰা নামিলোঁ তিনিও খোজকাঢ়ি আহি আছোঁ কিন্তু মানে আধা ৰাস্তাতে মানে পোৱাই নাই আমাৰ বছৰ আৰু কিবা কাম ওলালে দোকানখনত চাব গ'ল মই ৰাস্তাত থিয় হৈ বাপেকে মানুহকে চাইছোঁ কোন আহিছে কোন গৈছে কেনেকৈ গৈছে সেয়া চাই আছোঁ আৰু নে কি আৰু এটা সঁচা কথা কওঁ এই ৰাস পূজা চাব গ'লে আমি ছোৱালী মানুহ হৈয়ে ছোৱালী মানুহ তিৰোতা মানুহে মানে কেনেকুৱা ড্ৰেছ পিন্ধিছে কি পিন্ধিছে সেইবিলাক বহুত চকু দাওঁ আপোনালোকে এইবাৰ দিয়ে নে নিদিয়ে বাৰু মই নাজানো মোৰ কিন্তু তেনেকুৱা
সেৱা কৰি কিবা কিবি মানে মধুৰিআম মানে খালোঁ আৰু খাই পিনে আমি এইখন বুলি কিবা মীনা বজাৰ বুলি কয়, ইয়াত মানে চব পাব আৰু যি খাব বিচাৰে যি ল'ব বিচাৰে গোটেইখিনি মানে ইয়াতে থাকে আৰু মানে বেলেগতো আছে তথাপিতো মানে এইখিনি আৰু ভিতৰতে আছে। গতিকে টেকেলি পিঠাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চাহ তাহ আৰু কাপোৰ কানি আৰু আপোনাৰ এইফালে চব ফিক্স কৰি থৈ দিছে 200 250 এনেকুৱাকৈ বহুত ধৰণৰ মানে বহুত ধুনীয়া ধুনীয়া মানে আৰু বেগো কালেকশ্যন আহিছে, বহুত ধুনীয়া ধুনীয়া আহিছে মানে 50 টকাতো পাব 100 টকাতো পাব। আৰু এইফালে আহিছোঁ এতিয়া গ্ৰন্থমেলাত, কিন্তু গ্ৰন্থমেলাত মই কিনো চাম আৰু মই মানে কিতাপ চিতাপ পঢ়ি মানে ইমান এটা ইণ্টাৰেষ্ট নাই আৰু, কিন্তু আমাৰ বছে বহুত ভাল পায় কিতাপ পঢ়ি, তেওঁ সেইকাৰণে আহিছে। গতিকে কিতাপ চাই আছে, আমাৰ জুবিন দাৰ কিবা এখন নতুন কিতাপ ওলাইছে ন, সেইখন চাই আছে, যদি দাম দৰ মিলে আৰু লৈ ল'ম আৰু নে কি। জছত মানে ৰাস্তা পাকলৈকে ওলাই আহিছিলোঁ, মানে ভাল লাগিছিল আহি কিনে একদম ভাল লগা নাই মনটো হয়নে কিঞ্চি। এতিয়া আমি গৈ আছোঁ নলবেৰা হাট। আমি এতিয়া ব্ৰিজৰ ওপৰেদি গৈ আছোঁ, মানে নলবেৰা হাটত যাব লাগিলে ব্ৰিজখন পাৰ হ'ব লাগিব। ভিতৰত মানে যিখিনি আছে চালোঁ, গোটেই চোৱাও নহ'ল। আইফিল টাৱাৰ এটা বহাইছে, গোটেই সেইফালে যোৱাই নহ'ল। চববিলাক মানে ইমান ডিষ্টেঞ্চত আছে, চোৱাটো অসম্ভৱ খোজকাঢ়ি খোজকাঢ়ি। এতিয়া আমি গোটেই চকৰি য'ত আছে আৰু নলবেৰা হাটত আমাৰ গোটৰ তিৰোতাবিলাকে মানে হাতে বনোৱা বস্তু আৰু খোৱা লোৱা এইবিলাক মানে দোকান দিছে আৰু, গতিকে আমি এতিয়া সেইফালে গৈ আছোঁ চোৱাৰ কাৰণে। আৰু চাবহে আহিছোঁ, ল'ব অহা নাই আজি, সঁচাকৈ একদম মানে লোৱাৰ কাৰণে অহা নাই, চাব আহিছোঁ। ব্যস্ত ফোনত ভগৱান গম পাইছোঁ। কাণখন খুজিছে, বেলেগৰ চলিক কিয় যাব লাগে কৈছোঁ। বুঢ়া আহিছ কি গাইছে ই কিবাকে অ'ত বহি ত'ত বহি জিৰাই জিৰাই আমি আহি পালোঁ আমাৰ নলবেৰা হাট। আৰু সোমাই আমাৰ মামাক ৰাখি থৈছে, আৰু এইফালে গিঞ্চি বৰফ, তাৰ মানে মুখখন মেলিয়ে থাকে, তাক কিবা নহয় কিবা এটা লাগিয়ে থাকে আৰু। তাৰপিছত এইবাৰ গ'লে আৰু নলবেৰা হাটত মানে গোটৰ পৰা যি তিৰোতাবিলাকে মানে এইখিনিত মানে আৰু নলবেৰা হাটত মানে চব মানে গোটৰ তিৰোতাবিলাকে দিয়া দোকান এইবিলাক আৰু, যোনে যি খায় আৰু কাপোৰ কানিও নিজে হাতে বোৱাই আছে, আৰু বাকী পিঠা লাড়ু এইবিলাক চব হাতে বনোৱাই আৰু নিজে। আৰু এইফালে ঘৰৰ সজোৱা বস্তু যদি লাগে দিব পাৰে, কিন্তু গাইছ মই নলওঁ দিয়ক, কাৰণ বহুত দাম, ধুনীয়া যেনেকৈ দামো তেনেকৈ। আৰু এই দুটাই লাজ চাজ নকৰে, মানুহৰ আগতে এনেকৈ যুঁজি আছে তাৰমানে আৰু। মই লগত এনেই আহিছোঁ, কিন্তু দুয়োটাই কিন্তু তামাম এনজয় কৰিছে। আৰু আমি নলবেৰা হাটৰ বাহিৰত আহিছোঁ, আহি মানে ৰুটি মাংস খোৱাৰ কাৰণে এনেকৈ বহি আছোঁ আৰু। প্লেট অলপ কমকৈ ল'ব, 3 প্লেট দিয়ক 100 টকা। ৰখতে ৰখতে কিবাকৈ আহি পাইছে আৰু, এতিয়া খোৱাহে কথা আৰু, গৰম গৰম ৰুটি মাংস। ৰাস চাই চাই যিহেতুকে ভৰি বিষ উঠালোঁ, একো লোৱাও নহ'ল, কিন্তু শেষত ভাবিলোঁ নাই এনে গ'লেতো নহ'ব। বায়ো ইমান কষ্ট কৰি কৰি ঠাণ্ডাত বহি আছে, মই ভাবিলোঁ দুপাতমান চুৰিকে লৈ যাওঁ। দাম বহুত কৈছে, তথাপিতো আৰু 50 টকা কৰি দৰ্জন দিছে, লৈ ল'লোঁ 1 দৰ্জন।
এনেকৈ কৰি দিব মৰম কৰি দিব লাগে চলো আমাৰ বিচাৰতে পান খায়া লায়া খায়া চলো আমি উঠালোঁ ৰিক্সাত আহিলোঁ কেতিয়াবা বাটত লগ পাম পইচা বেছি নলয় ব্লগাৰ নিউ ব্লগাৰ পংকজালৈ হয় খাৰ খোৱা অসমীয়া অসমত থাকিয়ে অসমতো ডাঙৰ হ'লোঁ অসমীয়া ভালকৈ ক'ব নাজানিলোঁ খাটি নলবাৰী কওঁ খাটি নলবাৰীৰ কথা কওঁ ৰাস্তা চাবা আহিছিলোঁ ভালটো 10% নালাগিল আৰু যিটো গম পালোঁ দোকানীবিলাকে সিহঁতৰ মেইন উদ্দেশ্যটো হৈছে পুৰণা মালখিনি কিবাকৈ বিক্ৰী কৰা পুৰণা মালখিনি কিবাকৈ বিক্ৰী কৰি কিনে সিহঁতৰ পইচা ৰিকভাৰী কৰা 1% ভাল বস্তু হোৱা নাই বাবু আৰু আপোনালোক যে আহে এনেহ'লে বেকাৰ পইচা খৰচ কৰি লাভ নাই চিধা কথা